বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক। আজিৰ ভিডিঅ'ত আমি জানিম 2025 চনৰ দ্বিতীয় সূৰ্য গ্ৰহণ কেতিয়া লাগিব। ভাৰতত সূতকৰ সময় কিমান, গ্ৰহণ কোন কোন ঠাইত দেখা যাব আৰু সূৰ্য গ্ৰহণৰ সময়ত কি কৰা উচিত আৰু কি নকৰিব লাগে। সূৰ্য গ্ৰহণ কি? সূৰ্য গ্ৰহণ এক খগোলীয় ঘটনা। যেতিয়া চন্দ্ৰই সূৰ্য আৰু পৃথিৱীৰ মাজত আহে তেতিয়া সূৰ্য গ্ৰহণ ঘটে। শাস্ত্ৰ অনুসাৰে গ্ৰহণৰ সময়ত মন্দিৰত পূজা পাঠ নিষিদ্ধ থাকে। 2025 চনৰ দ্বিতীয় সূৰ্য গ্ৰহণ তাৰিখ 21 ছেপ্টেম্বৰ 2025 অৰ্থাৎ অসমীয়াৰ আহিন মাহত 10:59 পৰা আৰম্ভ হ'ব আৰু পুৱতি 3:23 বজালৈ শেষ হ'ব। এইটো 2025 চনৰ শেষ গ্ৰহণ হ'ব। পিতৃপক্ষৰ আৰম্ভণি 7 ছেপ্টেম্বৰ চন্দ্ৰগ্ৰহণৰ পৰা আৰু শেষ হ'ব 21 ছেপ্টেম্বৰ সূৰ্যগ্ৰহণৰ সৈতে। সূতক মান্য হ'বনে? এই গ্ৰহণ ৰাতিপুৱা হোৱাৰ কাৰণে ভাৰতত দেখা নাযাব। সেয়েহে ইয়াত সূতক কিমান সময়ত লাগিব এইটো মান্য নহয়। গ্ৰহণ ক'ত দেখা যাব? অষ্ট্ৰেলিয়া, আমেৰিকা, ফিজি, আটলান্টিক মহাসাগৰ, নিউজিলেণ্ড। সূৰ্যগ্ৰহণত কি কৰা উচিত, কি নকৰিব লাগে। গ্ৰহণৰ আগতে খাবলৈ থকা বস্তুত তুলসী পাত বা কোচ দিয়া উচিত। গ্ৰহণৰ সময়ত ধ্যান আৰু জপ কৰি থাকিব। গ্ৰহণ শেষ হোৱাৰ পাছত গংগা জলৰ চিতা দিয়ক আৰু দান পুণ্য কৰক। গ্ৰহণৰ সময়ত মন্দিৰত প্ৰৱেশ নকৰিব। নতুন কাম আৰম্ভ কৰা উচিত নহয়। ভোজন ৰন্ধন নকৰিব। গৰ্ভৱতী মহিলাই ঘৰৰ বাহিৰলৈ নাযাব। বন্ধুসকল, আশা কৰোঁ আমি দিয়া এই তথ্যবোৰ আপোনালোকৰ ভাল লাগিছে। ভিডিঅ'টো যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।